সকলোকে মই পূৰ্ণিমা পাকঘৰলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকৰ খবৰ ভাল, মোৰো ভালেই। আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কঁঠালৰ লাড়ু ৰেচিপি এটা। খাইছেনে বাৰু আপোনালোকে? খুবেই সোৱাদ হয় আৰু খুব সহজতে হৈ উঠে। তেতিয়াহ'লে বলক দেৰি নকৰি ভিডিঅ'ৰ মাজলৈ। এইফালে মই কঁঠাল লৈ লৈছোঁ আৰু কঁঠালখিনি গুটি এৰুৱাই ল'ম। আৰু এৰুৱাই লোৱা হৈ গ'ল আৰু মিক্সিটো পিচি ল'লোঁ ধুনীয়াকৈ। আৰু এইফালে গেছত কেৰাহী এটা পাতি দিছোঁ আৰু এতিয়া ইয়াতে দিম ঘিউ 1 চামুচ আৰু দিম ইয়াতে কাজু আৰু কিচমিচখিনি দি দিম। একেলগে এইখিনি ভাজি ল'ম আৰু জুইটো একেবাৰে মিডিয়ামত থৈছোঁ। কিচমিচখিনি হৈ গৈছে ভজা। এইখিনি এতিয়া কাঢ়ি ল'ম। কাজুখিনি আকৌ অলপ ভাজি ল'ম ৰঙচুৱা হোৱালৈকে। কাজুখিনিও হৈ গৈছে আৰু একেখন কেৰাহীতে আৰু 1 চামুচ ঘিউ দি দিম আৰু এতিয়া ইয়াতে দিম কঁঠালৰ ৰসখিনি। এইখিনিও ভালকৈ ভাজি ল'ম। বেছি ভাজিব নালাগে বাৰু, 5 মিনিট ভাজিলে হৈ যাব। তাৰপিছতে ইয়াতে দিম আধা বাতি চেনি। ইয়াতে মই এবাতি কঁঠালৰ ৰস দিছোঁ আৰু আধা বাতি চেনি। আৰু এতিয়া ইয়াতে শুকান নাৰিকলৰ গুড়ি দিছোঁ আধা কাপ বা আধা বাতি দিলেও হৈ যাব। আৰু এইখিনিও এনেকৈ অলপ সময় লৰাই থাকিম। ভাজি লোৱা হৈ গৈছে আৰু এতিয়া ইয়াতে পিঠাগুড়িখিনি দি দিম। পিঠাগুড়িখিনিও মই এবাতিয়ে লৈছোঁ। কঁঠালৰ ৰস আৰু পিঠাগুড়ি একে সমানে ল'ব লাগিব আৰু এইখিনি ভালকৈ মিলাই ল'ম। পিঠাগুড়ি আৰু কলৰ ৰসখিনি একে সমানতে লৈছোঁ আৰু তাৰ আধা চেনি আৰু নাৰিকল লৈ লৈছোঁ আৰু অলপকৈ পিঠাগুড়ি দি মিলাই লৈছোঁ। কঁঠালৰ লাড়ুটো বনালে নাৰিকল দিবই। নাৰিকল দিলে বহুতে সোৱাদ হয়। মই শুকান নাৰিকল দি দিছিলোঁ ইয়াতে। আপোনালোকে কেঁচা নাৰিকলো দি দিব পাৰে। আৰু শুকান যেন লাগিছিলে ইয়াতে এতিয়া ঘিউ 1 চামুচ দি দিছোঁ। ঘিউ কমিলেও একো নাই বাৰু, পিছতো আকৌ দিব পাৰে। মই দি দিলোঁ 1 চামুচ আৰু এইখিনি ভালকৈ মিলাই ল'ম। আৰু এতিয়া কাজু আৰু কিচমিচখিনিও দি দিছোঁ। কাজু আৰু কিচমিচখিনি দিও ভালকৈ মিলাই ল'ম। পিঠাগুড়িখিনি শুকান হ'ব লাগিব। একেবাৰে খুন্দিকে লগে নিদিব। অলপ শুকুৱাই ল'ব, নহ'লে অলপ ভাজি ল'ব। আৰু এতিয়া ইয়াতে ফুড কালাৰ অলপ দি দিছোঁ, য়েল্লো ফুড কালাৰ। এইখিনি আগতেই দিব লাগে, মই আগতে দিব পাহৰিলোঁ কাৰণে এতিয়া দি দিছোঁ। একো নাই বাৰু, এতিয়াও ধুনীয়াকৈ মিলি যাব। ধুনীয়াকৈ এতিয়া মই মিলাই ল'ম। নিজৰ ৰংটো থাকেই কঁঠালৰ, তথাপিও দি লৈছোঁ। মিলাই লোৱা হৈ গৈছে আৰু এইখিনি লাড়ু বনাব হৈ গৈছে। লাড়ু বনাব হৈ গ'লে এনেকৈ গম পাব, গোট মাৰি যাব আটাইখিনিয়ে। এতিয়া গেছটো বন্ধ কৰি মই এইখিনি কাঁহী এখনত ওলাই থ'লোঁ ঠাণ্ডা হ'বৰ কাৰণে। আৰু মই শুকান নাৰিকল লৈ লৈছোঁ আৰু এতিয়া লাড়ু বনাই ল'ম এটাকৈ। দেখিছে হৈ গৈছে। খুব সহজতে লাড়ুটো হৈ যায়। আৰু ওপৰত মই শুকান নাৰিকল দি দিছোঁ।
এইখিনি চুব পৰাকৈ ঠাণ্ডা হ'ব দিব। একেবাৰে ঠাণ্ডা হৈ যাব নিদিব। এয়া মই এতিয়া এটা এটাকৈ এনেকৈ লাড়ু বনাই ল'ম। এনেকৈ আপোনালোকে ঘৰতে খুব সহজতে বনাব পাৰে, যিহেতু এতিয়া কঁঠালৰ ছিজন। এনেকৈ লাড়ু বনাই খাব পাৰে আৰু কঁঠাল পিঠাও বনাই খাব পাৰে। এয়া মোৰ আটাইখিনি লাড়ুৱে বনোৱা হৈ গ'ল। দেখিছে কিমান ধুনীয়া হৈছে। খাবও বহুতে ভাল হৈছে, খুবেই টেষ্টি হৈছে। আপোনালোকেও এনেকৈ খুব সহজতে আৰু কম সময়তে ঘৰতে বনাই খাই চাব পাৰে। তেতিয়াহ'লে আজিলৈ আহিছোঁ, আকৌ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে। ধন্যবাদ।